তেৰি তে লৰি আছে তথাপিতো তুইতো গমেই পোৱা নাই খেচৰেং খেচৰেং যি বাজি আছে আৰে জাষ্ট সাউণ্ডটা হৈছে সাউণ্ডটা হোৱাৰ পিছতো মই আগত শুনা পাইছোঁ না আৰে শুনা পাইছোঁ মই ৫,০০০ টকা দিহাৰি লোকেশ্যনটো একদম ভাল লগা নাই আৰু এটা দুটা বস্তুৱে ভাল লাগছে এটাটো মই আৰু এটাটো এইটা হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক মাই ইউটিউব চেনেল ৱাটছ এগেন সৰু ডাঙৰ ল'ৰা ছোৱালী পুৰুষ আৰু মহিলাসকলকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু এইকেইদিন একদম কি ক'ব আৰু আপোনালোকে মানে একদম বেয়া লাগি যায় এই বানপানী হৈ আছে তো বাকী যিয়ে নহওক বহুতজনে বহুত মানুহে বহুত ধৰণৰ মানে হেল্প কৰাৰ কাৰণে জাৰিয়া ওলাই দিছে তো ঠিক সেইমতে ময়ো নিপু আৰু বেতাল ভাইৰ মানে যিটো স্কেনাৰ পঠাই দিছোঁ মিণ্টুৰ তো তাতে মই মোৰ সামৰ্থক মানে ইমানখিনি মোৰ দিব পৰা ক্ষমতা নাই যদিও মানে অৰ্থ যিখিনি পাৰোঁ মই দি দিলোঁ তো সেইখিনিয়ে তো আপোনালোকেও যিমানখিনি পাৰে আপোনালোকে 10 টকা হওক 1 টকা হওক 2 টকা হওক আপোনালোকেও মানে সহায় কৰিব চেষ্টা কৰক তো তাকে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু এতিয়া আমি যাম আপোনালোকে যিটো থাম্বনেইলত দেখাই পাইছে সেইজনী মানুহ মানে বহু দিনৰ মূৰত দুধনৈত আহিছে তো সেইকাৰণে মানে মোক একদম কিটকিটাই আছে আৰু যে মোক বহুত দিন মানে ঘূৰিব যোৱা নাই তো মোক ঘূৰাবলৈ যাওঁ তো ঠিক আছে ময়ো তাৰ কথা মানি ল'লোঁ আহা মই লৈ যাম বুলি তো সি আহি আছে দুধনৈ তো মই দুধনৈ চাৰিআলিলৈকে যাওঁ তো তাৰ পৰা তাক উঠাই কিনে ডাইৰেক্ট গৈ আছোঁ তো আপোনালোকে চাই থাকিব আৰু ডাইৰেক্ট বাইকত বহি ল'লোঁ মানে চাৰিআলিত ভিডিঅ' কৰি নাথাকিলোঁ কাৰণ বতৰটোও বেয়া আৰু সময়টোও নাই সেইটোৰ কাৰণে ডাইৰেক্ট বাইকত উঠিলোঁ আৰু এই প্লেচ চাওক ইমান ধুনীয়া মানে জেগাকেইটা নোৰো আৰু ক'বা তো একদম জেগাকেইটা এনেকুৱা বৰষুণ দিয়াৰ পিছত একদম মজাটো বেলেগ লাগে আৰু পাকা ৰাস্তাবোৰো নতুন 4 লেন হৈছে তো চলাই ভাল লাগি আছে ৱাও মানে কি ক'ম আৰু ইয়াত চাওক কি ধুনীয়া নাজাৰা ইয়া আৰু বৰ্তমান আহি পালোঁ আমি ধুনু ভাঙা নে কি বুলি কয় নাজানো এইখিনি এৰিয়াখিনি তো আমি বৰ্তমান এই দি যাব লাগিব মানে যাম আৰু আগতেও যাব পাৰে বক ছাইডত কিন্তু ইমান দূৰদি যদি নাযোৱাকৈ ইদি যদি শ্বৰ্টকাট ৰাস্তাত থাকে তো ইদি যোৱাই ভাল সেইটো ভাবি কিনে মানে ৰিটাৰ্ণ ল'লোঁ এতিয়া চাওঁ কিমান দূৰ যাওঁ কি কৰোঁ কি নকৰোঁ আপোনালোকক সমস্ত দেখাই থাকিম জনাই থাকিম আপোনালোকে জাষ্ট চাই থাকিব আৰু এইটো ৰাস্তা আগতে আহি পাইছিলোঁ নেকি সেনেকুৱা লাগি আছে আহি পাইছোঁ মানে এইটো ৰাস্তা আমি আগতে এবাৰ চিলডুবি যোৱাৰ কাৰণে আহিছিলোঁ তো চিলডুবিতো সেনেকৈ যোৱা নহ'ল কিন্তু ইয়ে হৈ গয়া কাণ্ড তে লৰি আছে তথাপিতো তুইতো গমেই পোৱা নাই খেচৰেং যি বাজি আছে আৰে জাষ্ট সাউণ্ডটা হৈছে সাউণ্ডটা হোৱাৰ পিছতো মই আগত শুনা পাইছোঁ না আৰে শুনা পাইছোঁ মই ভাবছোঁ কিবা প্লাষ্টিক চাইকেল দোকানত টাইট কৰোঁ আজি তো পনৌতি সঁচাই মানে একদম বহুত পনৌতি ইয়াতে আছে দোকান কেইটামান হ'লে এতিয়া হাতত লৈ যাব লাগিব উঠ আগত চাইকেল দোকান চাওঁ ৰ এতিয়া নাট ঢিলা হৈ গৈছে মাতগাৰৰ এই নাটটা দুইটা নাট আৰু নাট চাট গোটেই টাইট দি এতিয়া আহি পালোঁ এনেকুৱা ধুনীয়া ৰাস্তা ভাই চাহাব মানে কিবা বেলেগ জেগাত যোৱাৰ নিচিনা লাগি আছে গম পাইছা না তো সেইটো দোকানত নাট চাট টাইট কৰি আহিলোঁ মানে দোকানীজনক সুধিলোঁ যে দাদা পইচা দিব লাগিব নেকি কাৰণ দুটা নাট অলপমান ঢিলা হৈ গৈছে তো সেইটোৰ কাৰণে মানে সুধিলোঁ আৰু তো দাদাজনে কৈছে যে নালাগে তো মোৰ ভিডিঅ'ৰ তৰফৰ পৰা মানে দাদাক ধন্যবাদ জনাইছোঁ আৰু তাতেও মানে ধন্যবাদ বুলি কৈয়ে আহিছোঁ আৰু ইফালৰ ৰাস্তাকেইটা চা না এই মানুহৰ ঘৰত যোৱা ৰাস্তা আৰু এই মেইন হাইৱে মানে একেই মানে ধৰবা নোৱাৰি আৰু এনেকুৱা ধুনীয়াকৈ ৰাস্তাকেইটা বনাই থয় নহয় আৰু তামোল গছ মানে বাগানৰ মাজে এনেকুৱা ৰাস্তা ভাই চাহাব মানে আপোনালোকে যদি অহা নাই আহিব এবাৰ মানে ৰাস্তাকেইটা ভাল বাকী যি যেনেকৈ নহওক কিয় ৰাস্তা মজা আৰু মোৰ এক্সপালছ 210খন মানে বৰ্তমানলৈকে 2000 বেছি হৈ গৈছে কিন্তু ইমান সেনেকৈ একো প্ৰব্লেম দিয়া নাই কিন্তু টেপেট নইজটো আচলতে থাকে প্ৰায় ভাগ এক্সপালছ 210ৰে তো মোৰো টেপেট নইজ মাজে আহি আছে
তো এইটো মই ছেকেণ্ড ছাৰ্ভিচিঙত এবাৰ দেখাব লাগিব কি কয় কি নকয় দেখা যাব তো আপোনালোকক জনাই দিম ছেকেণ্ড ছাৰ্ভিচিং হোৱাৰ পিছত আৰু আপোনালোকে যদি এতিয়ালৈকে লোৱা নাই বা কোনোবা ল'ম বুলি ভাবি আছে তো ল'ব পাৰে মোৰ ফালৰ পৰা কাৰণ ইমানো সেনেকুৱা প্ৰব্লেম নাই যিমানখিনি মানে মানুহবিলাকে ভিডিঅ'ত দেখাই থাকে কৈ থাকে তো আপোনালোকে যদি ল'ব বিচাৰে লৈ ল'ব আৰু তাৰ আগতে আপোনালোকে যদি টেষ্ট ড্ৰাইভ ল'ব বিচাৰে তো টেষ্ট ড্ৰাইভ লৈ কিনে আপোনালোকে চাব পাৰি আৰু এইফালে চাওক কল বাগান আৰু মানে ভাল লাগি আছে কিবা এটা দিয়ক ৱাও গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড একো নাই এটা ফাইনেলি আহি পালোঁ কিবাকে উমচেক আমি বহুত শ্বৰ্টকৈ আহিব বিচাৰিছিলোঁ মানে লোকেশ্যনটো 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা হৈছে এয়া ৰাস্তা দেখা পাই আমি ভাল ৰাস্তা বাছনি কৰিছিলোঁ যাৰ ফলত গাইজ নিউ ৱৰ্ড বাই নিহাল ৰাভা বাছনি চিলেক্ট কৰিছিলোঁ নকয় আজিকালি বাছনি কৰিছিলোঁ কয় মানে অসমীয়াত পূৰা পক্কাৰ হে পক্কাৰ কোৱা কণ্টিনিউ আধা ঘণ্টা ৰাস্তাত 1.5 ঘণ্টা লাগি গৈছে কম দামে ঘূৰি নাচাওঁ আৰু কম দামী ঘূৰি আৰু আহি কিনে কি ধুনীয়া নাজাৰা পাইছোঁ এবাৰ দেখাই নাজাৰা তাত গ'লে পাবি কিজানি দেখাই সেই পানী ফ্ল' হৈ আছে এনেই মানে ভুকি থাকে আৰু না হ'লেও পানী ফ্ল' আমি ৰাস্তাত কেইটা পানীৰ ফ্ল' দেখি আহিলোঁ সেইটো বেলেগ আৰু এইটো বেলেগ কি বেলেগ চাই আহোঁ চব 3বাৰ গৈছে ৱাছৰুম 2বাৰ তাকো ডোখৰ এনেকা মানে জাৰ্কিঙৰ ৰাস্তা দি লৈ আহিছ মানে এতিয়া জাৰ্কিঙৰ ৰাস্তা মই লৈ আহিছোঁ আমাতকৈ পিছত আহিলে সেই তাতে যাব খনে তো আনি দিলোঁ না মই ইয়ালৈকে আৰে এতিয়া যা এনজয় কৰ এছ কৰ যো কৰনা হে কৰ যাও যা সিমৰন যা জিলে আপনি জিন্দগী জাপ মাৰি দিম তাৰপিছত তই গম পাবি লাষ্ট টাইম মোক তোৰ লগতে দেখা গৈছিল কাই দেখছে কাই এই মানুহগিলা দেখছে কাই চিন পাই নেকি মোক নাপালে কি ইয়াতে যদি গলা খটকে মাৰি পেলাং না তথাপিও গম নাপাব বহুত তং কৰতা হে গাইছ যাও চাও আপোনালোকক দেখাও कुछ तो है लेकिन क्या है पता नहीं यार तुम गई बानपानी पानीখিনি চাব কাৰণে লৈ আহিছিল তো যাম আইছো যখন আইছো আর वाह दीदी এবার ভাল রাস্তা দি নিলে চাবি একেবারে মোটা লাগাই দি চাবাৰি আৰু মুদবি নেকি কোন নাই আৰু এইখিনি জাম্পিং হলে আৰু মোটা ये देखिए गाइस इसको ही देखने के लिए आया है हम लोग और YouTube Facebook में बहुत ज़्यादा वायरल हो रहा है ये जगह लेकिन क्योंकि वो ना अच्छे कैमरे में ऐसा दिखता है पूरा नीला नीला सा पानी है पूरा चारों तरफ हरा भरा है पहाड़ है मतलब एस्थेटिक का वो जो वर्ड है ना वो मतलब पूरी तरह से डिफाइन करता है लेकिन अभी आप लोग जानो गाइस ये पानी बिल्कुल भी नीला नहीं है ऐसा लग रहा है वो बाढ़ का जो पानी है वही पानी है ये आ रहा है এই পানীটো এনেকা হৈ আছে মানে গাখীৰ কম চাপাত বেছি চাহ ओ वहाँ पर गर्लफ्रेंड बॉयफ्रेंड है फोटो खींच रहा है और कुकुर ওলাইছে क्या नजारा है হ'ব এনেও একেবাৰে বহুত বেয়া দেখ গোৱালপাৰা ডিষ্ট্ৰিক্টত হেণ্ডচাম বয় পৰিচিত হেণ্ডচাম বয় নিহাল ৰাভা নহয় 4-5টা ছোৱালী ৰাস্তাৰাজ জিন্দা বাগৰি পৰে তোৰ সপোনতে ইয়েছ সপোনতে আৰু ৰিয়েলত দি থকা দেখাবলেতো ৰিয়েলত মানে নিহাল ৰাভা বাগৰি পৰে ধুনীয়া ধুনীয়া ছোৱালী চাই সপোনত মানে নিহাল ৰাভাক দেখি ছোৱালীয়ে বাগৰি পৰে ধাৰকে তাৰ স্বভাৱে বেয়া মোৰ লগত নাৰাজ হৈ আছিল গাইছ তাৰপিছত মই ভাবছোঁ আজি মই নামাতো তাক বহি লৈছোঁ ভাবছোঁ যে আজি তাৰ ফালৰ পৰাই মাতবা লাগিব মই নামাতো মই মানে মানায়ো নলওঁ বাট অলপ পিছত গাড়ীত উঠাৰ পিছত মোক কৈছে কিবা খৰচ মই কৈছোঁ অঁ তাৰপিছত নাই আৰু মই ভাবিছোঁ মাতিব নেকি মাতাৰ আৰম্ভণি কৰিছে কিন্তু নাই তাৰপিছত ময়ে মাতিলোঁ কাৰণ মই বেছি সময় মুখখন জাপাই ৰাখিব নোৱাৰোঁ মোৰ এটা প্ৰব্লেম আছে মই আৰু নীলাজ নিধক
देखो गाइस पानी देखो पानी पानी आज 2 भाई मिल रहे हैं एक दूसरे से बहुत खूब कुत्ते भी उसके पास जाने से इनकार कर रहा है किटिलो 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 কিতিলো একদিন ব্লগত কি বানাইছিলো কিতিলো आजा 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 पुकुलो आजा आजा আৰু ফাইনেলি আহি পালোঁ উমচেক এইটো চাওক ফটোত এইকেইটাই আৰু আসমান নীলা আৰু এইগিলা পানী ভাল দেখা পায় যদি আপোনালোকে আহিম বুলি ভাবি আছে ভিডিঅ'ত এনজয় কৰক ফটোত এনজয় কৰক ৰিয়েল লাইফত এনজয় নকৰিব আজিকালি মোৰ অলপমান পইচা বেছি হৈছে তাৰ কাৰণে মই কেমেৰামেন হায়াৰ কৰি লৈ আনিছোঁ আজি 5000 টকা দিহাৰি লোকেশ্যনটো একদম ভাল লগা নাই আৰু এটা দুটা বস্তুৱে ভাল লাগছে এটাটো মই আৰু এটাটো এইটা তাৰ লগত তুলনা কৰছা যে সি বহুততকৈ বহুত গুণ ভাল চানা কি কিউট কিন্তু তো। তাতকেও বেছি মই কিউট কি চাই ভাবা তুই তাৰ লগত তুলনা কৰিলে কি চাই তো এইটো এই যে দেৱদাসত এটা ডাইলগ দিয়ে দেই কি? কয় চান কবি ইতনা গুৰু নেহি হে বুলি কয় আৰু তাৰপিছত চান না চান 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 নাজানো গাইছ কি ডাইলগ কি কথা কি শুনাই আছে দেখো গাইছ हम लोग जाने के लिए तैयार অসমীয়া শব্দ কওঁ তেতিয়াৰ নিচিনা যাবলৈ সাজু হৈছোঁ যিখিনি দেখা পালোঁ সাজু কিয় প্ৰস্তুত বুলি কওঁ যাব প্ৰস্তুতি চলাইছোঁ কৰিছোঁ ভাবিছোঁ আপোনালোকে ইয়াত আহিবনে নাই সেইটোতো আগত কৈয়ে দিলোঁ যদি একেবাৰে বেকাৰ আছা আৰু যাই যদি কিনে পইচাও বেছি আছে যাই কিনে পস্তালোঁ বুলি ভাবি কিনে যদি আপোনালোকে আহিব বিচাৰা তেতিয়াহ'লে কাম অন আৰু যদি কিবা বেলেগ অলপ ভাল প্লেনিং বনাইছা ৱেল ডান ओ तेरी रुकना तो पड़ता है 2 मिनट ज़्यादा देर नहीं रुक सकते हम लोग ओ भाई साहब আৰু বৰ্তমান আহি পালোঁ ৰুমত আৰু প্ৰায় টাইম হ'ল 1:30 আৰু ৰাতিপুৱা একদম অলপমান চাহ খাই যোৱাই মাত্ৰ তো সেইটোৰ কাৰণে বহুত ভোক লাগিছে আৰু ইয়াৰ বৰ্তমান ডিমা চিমা ভাজি কিনে খাই কিনে ডিউটি আছে ডিউটিটো কৰোঁ তো বাকী এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব তো আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই